हेलो एभ्रिवान আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আশা ৰাখিছো সকলো ভালে কুশলে আছে আৰু আজি মই আপোনালোকলে বহুদিনৰ মূৰত এটা ব্লগ লৈ আহিছো ব্লগ মানে আজি আপোনালোকৰ লগত এটা ৰেচিপি আৰু এটা হোমমেড ফেস পেক শেয়াৰ কৰিম আৰু প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো এয়া মোৰ বগেনভেলিয়া কিটা ফুলিবলৈ আৰম্ভ কৰিছে আৰু এবাৰ মই দেৰিকে কাটিং আৰু ৰিপোৰ্টিং কৰিলো সেই কাৰণে ফুলা অলপ দেৰি হৈছে তিনটা ফুলিছে আৰু দুটা ফুলিবলৈ বাকি আছে আপোনালোকক সেই কাৰণে অকনমান দেখুৱাই দিছো যেহেতু মই আগতে ৰিপোৰ্টিং আৰু কাটিং কৰা ভিডিওটো দেখুৱাইছিলো আৰু এয়া হৈছে পিটনিয়াখিনিও ধুনিয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে আজি আপোনালোকলে সুজিৰ চকলেট কেকৰ এটা ৰেচিপি লৈ আহিছো আৰু লগতে এটা খুব ধুনিয়া হোমমেড ফেস পেক শেয়াৰ কৰিম এয়া মই লৈছো 1 কাপ সুজি আৰু সুজিখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি মিহি কৰি লম অলপ এয়া সক মিহি হৈ গল গ্ৰাইণ্ড কৰাৰ পাছত আৰু ইয়াৰ লগতে এতিয়া দি দিছো আধা কাপ চেনি আৰু লগতে দিছো আধা কাপ দৈ আৰু দিছো 1/4 কাপ ৰিফাইন্ড অইল আৰু এয়া লৈছো 1/4 কাপ কোকো পাউডাৰ যেহেতু চকলেট সুজি কেক বনাম সেই কাৰণে দিছো আৰু লৈছো আধা কাপ গাখীৰ আৰু এতিয়া গুটেখিনি একেলগে আকৌ মিক্সিত মাৰি লম এটা ধুনিয়া পেষ্ট বনাই লম এয়া পেষ্টটো ৰেডি হৈ গল আৰু ইয়াৰ কনসিস্টেন্সিটো সক এনে ধৰণৰ হৈ আছে মিশ্ৰণখিনি এতিয়া এটা বউলত উলিয়াই দিছো আৰু এইখিনি যেহেতু সুজি অলপ ফুলি যাব সেই কাৰণে আধা ঘণ্টা মানৰ কাৰণে অকনমান ঢাকন দি ৰাখি দিম আৰু আধা ঘণ্টাৰ পাছত এসক সুজিখিনি ফুলি আহিছে আৰু যদি অলপ টান যেন দেখে তেতিয়া হলে 2 চামুচ গাখীৰ আকৌ মিলাই দিব মই 2 চামুচ গাখীৰ আকৌ মিলাই দিছো আৰু ভালদৰে মিক্স কৰি এতিয়া আমাৰ পেষ্টটো ৰেডি হৈ গল আৰু এতিয়া একেবাৰে লাষ্টত দিছো 1 চামুচ বেকিং পাউডাৰ আৰু ইয়াত বেকিং পাউডাৰটো একেবাৰে লাষ্টতহে দিব লাগে সুজিখিনি ফুলি অহাৰ পিছত আৰু ভালদৰে এটা মিক্স কৰি দিছো আৰু এয়া আমাৰ সুজিৰ মিশ্ৰণখিনি ৰেডি হৈ গল আৰু এতিয়া মই এই কেক টিনটোলে ট্ৰান্সফাৰ কৰি দিছো আৰু এটো মই ৰিফাইন হানি অকমান ময়দাৰে গ্ৰীজ কৰি লৈছো আৰু অলপ এতিয়া ঠকঠকাই দিছো ভালদৰে সেটিং হ'ব কাৰণে আৰু আজি যেহেতু কেকটো মই ওটিজিত বনাম সেই কাৰণে ওটিজিটো 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি ললো আৰু এতিয়া 30 মিনিটৰ কাৰণে 180 ডিগ্ৰীত মই এতিয়া বেক কৰিম আৰু এয়া আমাৰ 30 মিনিটস হৈ গল আৰু আমাৰ কেকটো ৰেডি হৈ গৈছে এয়া সক সুজিৰ চকলেট কেক ৰেডি হৈ গল আৰু এতিয়া মই আপোনালোকক কেকটো কাটি দেখুৱাম আৰু লগতে ভাইটিও আহি আছেহি তালে বনাইছিল লুচি আৰু তাকো খাবলৈ দিম লুচিৰ লগতে আৰু এনেদৰে খুব কম সময়তে আপোনালোকে সুজিৰ চকলেট কেক বনাব পাৰিব খাবলৈও টেস্টি হয় আৰু সৰু ল'ৰাছলেটো খুবেই ভাল পায় যেটো চকলেট দিছো ইয়াত আৰু আমাৰ জিয়া আৰু ধুনুৱেও খাই খুব ভাল পায় আৰু এয়া ভাইটিক দিছো এক পিস লুচিৰ লগত আৰু এইফালে এতিয়া জিয়াই খাব জিয়াই খাইও আছে আৰু লগে লগে কাটিও আছে हेलो एभ्रिवान এতিয়া কিচেনতে কাম কৰি আছো আৰু স্কিনখনৰ বহুত দিন যত্নও লোৱা নাই সেই কাৰণে ভাবিছো আজি অকনমান ফেস পেক লগাও আৰু আজি মই এটা হোমমেড ফেস পেক লগাম আৰু লগোৱাৰ আগতে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু কেনেদৰেনো বনাও আপোনালোককো দেখুৱাও আৰু তেতিয়া হলে আপোনালোকে মন কৰিলে লবও পাৰিব আৰু চাওচোন আহক মই কেনেদৰে ফেস পেকটো বনাও আৰু কেনেদৰে লগাও অকনমান তিয়হ মই এনেদৰে ৰুকনি এখনেৰে ৰুকি ললো আৰু এতিয়া ৰসখিনি উলিয়াই লম সেকনিখনেৰে সেকি লৈ যেনেদৰে সুবিধা হয় এয়া তিয়হৰ ৰসখিনি ৰেডি হৈ গল আৰু ইয়াৰ লগতে এতিয়া মিলাম এয়া বেসন 1 চামুচ আৰু এতিয়া যেহেতু গৰম আহিছে খুব ধুনিয়া এই পেকটো গৰমৰ দিনত ইউজ কৰিব কাৰণে আৰু তাৰ লগতে মিলাইছো অকনমান কে ড্ৰপ মান নেমু ৰস
আপোনালোকক যদি নেমু ৰসে চুট নকৰে তেতিয়াহ'লে আপোনালোকে বিলাহী ৰস নাইবা গোলাপ জলো ইউজ কৰিব পাৰে নেমুৰ পৰিৱৰ্তে আৰু ধুনীয়াকৈ এতিয়া এটা পেষ্ট বনাই ল'ম আৰু এই পেকটো অইলি বা ড্ৰাই সকলো স্কিন টাইপতে লগাব পাৰিব আৰু ইয়াৰ কোনো সাইড এফেক্টটো নাই আৰু এয়া আমাৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু এয়া মুখখন মই ধুই আহিলো ভালদৰে পানী দি আৰু এতিয়া এই পেকটো এপ্লাই কৰিম এতিয়া এফালৰ পৰা ধুনীয়াকৈ পেকটো লগাই যাম আৰু এতিয়া যেহেতু গৰম আহিছে আৰু গৰমৰ দিনত এই পেকটো খুবেই উপকাৰী সপ্তাহত দুবাৰ লগাব পাৰিলে বেছি ভাল হয় আৰু পেকটোত থকা তিয়হৰ ৰসে ছালখন ক'লা পৰাত ছালৰ উজ্জ্বলতা অনাত আৰু ছালখন ঠাণ্ডা ভাৱ ৰখাত সহায় কৰে আৰু লগতে বেচনেও খুব ধুনীয়াকৈ স্কিনটো টাইট কৰাত সহায় কৰে লগতে উজ্জ্বলতা বঢ়ায় অলপ বগা কৰাটো সহায় কৰে আৰু নেমু ৰসৰ কথাটো ক'বই নালাগে ই ছালৰ কাৰণে খুবেই উপকাৰী আৰু ছালখন কোমল আৰু উজ্জ্বলতা বঢ়াবলৈ আপোনালোকে এই পেকটো ইউজ কৰিব পাৰে আৰু পেকটো ইউজ কৰোঁতে সদায় ডিঙিৰ ফাললৈও ইউজ কৰিব লাগে টুটৰি তলৰ অংশটো পেকটো লগোৱাৰ পিছত 7-8 মিনিট মানৰ কাৰণে ৰাখি থ'ব লাগে এনেদৰে তাৰ পাছত সাধাৰণ টেপৰ পানীৰে মুখখন ধুই পেলাব লাগে আৰু এয়া 8 মিনিট হৈ গ'ল আৰু স্কিনখন টাইট হৈ গৈছে শুকাই আহিলে পেকটো আৰু এতিয়া মই ধুই লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ এয়া মুখখন মই ধুই আহিলো আৰু চক খুব ধুনীয়া কোমল আৰু ফ্ৰেছ লাগিছে নিজৰে আপোনালোকেও ইউজ কৰি চাব পাৰে কোনো সাইড এফেক্ট নাই ইয়াৰ আৰু লগাবলৈও সহজ আৰু সময়ও বেছি নালাগে ৰেডি কৰোঁতে অনুভৱ কৰিছোঁ ফ্ৰেছ আৰু কিচেনত থাকোঁতে আপোনালোকে এইটো পেক ৰেডি কৰিব পাৰে আৰু লগাবও পাৰে আৰু বেছি সময়ো নাই আৰু আপোনালোকে এনেদৰে ইউজ কৰিব পাৰে একো সাইড এফেক্টটো নাই আৰু কেনেকুৱা লাগিলে আজিৰ ফেচ পেকটো আপোনালোকে যদি ইউজ কৰে তেতিয়াহ'লে মোক কমেণ্টত জনাব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু চাই যদি আপোনালোকে অলপ হ'লেও ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু লগতে নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলো সুস্থ থাকক সুখত থাকক বাই বাই